কি খবৰ নমস্কাৰ বন্ধুসকল মই গীতুৰাজ আৰু আজিৰ আমাৰ ফাৰ্ষ্ট নিউজটো আছে ডিম্পু বৰুৱাৰ ফালৰ পৰা আপোনালোকে যদি মোৰ সেকেন্ড চেনেল গীতুৰাজ নিউজ সাবস্ক্ৰাইব কৰিছে নিশ্চয়কৈ গম পায়ে হয়তো আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই নিশ্চয়কৈ লিংক ডেসক্ৰিপচনত আছে সাবস্ক্ৰাইব কৰি ল'ব সো ৰিসেন্টলি ডিম্পু বৰুৱাই নিজৰ ফেসবুক হ্যান্ডেলত কমপ্লিট কৰিবলৈ সক্ষম হৈছে 1 মিলিয়ন ফলোৱাৰ্ছ আৰু এইখিনিতে তেওঁ হৈ পৰিছে প্ৰথমজন অসমীয়া ইউটিউবাৰ যিয়ে নিজৰ ফেসবুক পেজত কমপ্লিট কৰিবলৈ সক্ষম হৈছে 1 মিলিয়ন ফলোৱাৰ্ছ সো মেনি কংগ্ৰেচুলেশনস টু হিম আগবাঢ়িছো নেক্সট নিউজটোলৈ এতিয়া মই কথা বলে যাই আছো এনেকুৱা এটা অসমীয়া ইউটিউব চেনেলৰ বিষয়ে যিটো চেনেলত আছিল 90k প্লাস সাবস্ক্ৰাইবাৰ সো মই কথা পাতিবলৈ যাই আছো ইন্ডিয়া মই কথা পাতিবলৈ যাই আছো কণ্ঠশিল্পী নীলাভ নিতাৰ বিষয়ে আপোনালোকে হয়তো এখেতক চিনি পাবও পাৰে সিজেএম ষ্টুডিওত এখেতৰ এটা গান আপলোড হৈছিল আৰু সেই গানটোৱে 10 মিলিয়নতকৈও বেছি ভিউজ পাবলৈ সক্ষম হৈছিল আৰু গানটো বহুত বেছি ভাইৰেল হৈছিল অসমত সো হেতু নিউজ নহয় বাৰু সো ৰিসেন্টলি নীলাভ নিতাই এখন অনুষ্ঠান কৰি আছিল আৰু সেই অনুষ্ঠানখনতে তেখেতৰ লগত এটা ঘটনা সংঘটিত হৈছিল যিটো আসলতে হ'ব নালাগিছিল এগৰাকী শিল্পীৰ হৈতে তেখেতে যেতিয়া অনুষ্ঠান পৰিবেশন কৰি আছিল তাৰ হেখৰ ফালে এজন মানুহে আহি তেওঁক মঞ্চতে দুৰ্ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ ওপৰতে নীলাভ নিতাইনো কি কলে আহক আমি চাই লও বালিজানত আছিলে আৰু হে বালিজানৰ অনুষ্ঠানখনতে এটা অপ্ৰীতিকৰ ঘটনা হ'ল আসলতে হ'ব নালাগিছিলে এজন মানুহ যিয়ে হে বালিজানৰ নাছিলে তেওঁ একচুয়ালি বালিজানৰ নাছিলে তেওঁ আছিলে টেকেৰ হয় অৰিজিনেল কিন্তু তেওঁ দুলিয়াজনত থাকে অধিক বেছি মাদক দ্ৰব্য সেৱন কৰাৰ ফলত তেওঁ ষ্টেজলে মঞ্চলে উঠি আহি মোৰ স্পিকাৰটো টানি লৈ মাইক্ৰফোনটো টানি লৈ তেওঁ কিবা এটা কথা ক'লে আৰু হেতু ক্ষেত্ৰত আসলতে হে ভিডিওটো ভাইৰেল হৈ গ'ল যে তেওঁ স্পিকাৰটো টানি আনি হয় শিল্পী হিচাপে মই যথেষ্ট এটো ক্ষেত্ৰত মই বেয়া পাইছো কাৰণ আমাৰ আটাইতকৈ ডাঙৰ ইনসাল্টটো তেতিয়াই হয় যেতিয়া আমাৰ মুখৰ পৰা মাইক্ৰফোনটো কাঢ়ি লোৱা হয় আৰু হেতু মই হে কথাটোক মই তীব্ৰ ভাষাৰে মই গৰিহণা দিছো কিন্তু এটো ক্ষেত্ৰত বালিজান ফিলবাৰী বালিজানৰ কোনো ধৰণৰ মানুহৰ গাত একো ভুল নাই না পানীতুলাৰ সমিতিখনৰ গাত কিবা ভুল আছে কাৰণ পানীতুলা সমিতিখনেও ভাবিছে যে আমি হয় কেনেবাকে বাৰু আমি তেওঁক বেছি দেৰি ৰখাই থৈ দিলো নেকি যাতে তাত তেওঁলোকৰ অনুষ্ঠানটো পৰিবেশন কৰোতে অলপ দেৰি হ'ল সেই কাৰণে সমিতিৰ মানুহে বেয়া পালে নেকি এনেকে কিছুমান ভয়ও খাই আছে কিন্তু একো তেনেকুৱা কথা নাই তেওঁ নিজে নেজানে তেওঁ আসলতে কি কৰিছে আসলতে মদ খাব লাগে কিন্তু তেওঁক মানে মদে খালে একচুয়ালি আৰু হেতুৰ কাৰণে তেওঁ ভুগিলেও হয়তো আপোনালোকে নীলাভ নিতাৰ মুখেৰে শুনিলে আৰু তেখেতৰ সম্পূৰ্ণ ভিডিওটোৰ লিংক বাৰু মই ডেসক্ৰিপচনত দি দিছো আপোনালোকে বাৰু এই ঘটনাটোৰ ওপৰত কি ভাবে নিশ্চয়কৈ কমেন্ট কৰি জনাব আগবাঢ়িছো নেক্সট নিউজটোলৈ এতিয়া মই কথা পাতিবলৈ যাই আছো অসমৰ ৰিপুনৰ বিষয়ে সো ৰিসেন্টলি অসমৰ ৰিপুনে নিজৰ চেনেলত এটা ভিডিও আপলোড কৰিছিল যিটো ভিডিওত আমি দেখিবলৈ পালো যে তেখেতে এটা হেড কমেন্টৰ ওপৰত ৰিপ্লাই দিছিল আহক তেখেতসকলেনো কি ক'লে সেই হেড কমেন্টৰ ওপৰত আমি চাই লও লিখিছে যে মই আৰু পূজা কি পাগল নেকি মানে যে মই আমি মানে এইটো টাইমত পূজাক মই ফাষ্ট কৰিব দিছো মই কেনেকুৱা ধৰণৰ হাজবেণ্ড মানে মই পূজাক ফাষ্ট কৰিব দিছো ফাৰ্স্ট অফ অল এটা কথা যে পূজা যিবিলাক কৰে মই ইমান কেপেবল কি মই নিজৰ ডিসিজন নিজে লওঁ আজিলৈকে মোৰ হাজবেণ্ড या फिर মোৰ মা দেউতা একো আমাক নকয় মুझे नहीं बोलते तो এটা সঁচা কথা ही মোক किबा फोर्स न करे या फिर मैं उनको कभी फोर्स नहीं करती हूं इट्स आवर निजर एक्सेप्ट सब्जी तब्जी किनार কথা এগুলা फोर्स কৰি দিই इट्स आवर निजर इच्छा है के দিয়া কথা যে এই ক্লিপটো এটা চাই লওক একবাৰ ফুল ক্লিপটো চাই লওক তাৰপিছত আপুনি ক'ব মানে ফুল ক্লিপটো চাব লাস্ট ভিডিওতে এই ক্লিপটো আছে বাট আধা নহল মানে সেইকাৰণে মই পুৰা একদম আগৰ পৰা পিছলৈকে লগাই দিছো যাতে আপোনালোকে নাভাবিব যে এতিয়া আকৌ কোনোবাই শুট কৰিবলৈ কৈছে আৰু এটা সঁচা কথা ক'ব গ'লে মোৰ এটা কুৰ্তা পিন্ধি শুট কৰিব কোনো ইচ্ছা নাই আৰু নাহি পূজাই ঘাগৰা পিন্ধি পেলাই শুট কৰিব এইটো টাইমত তো আপোনালোকে আগৰে ভিডিও চাই লওক চাই পেলাই কৈ আছো না আৰু পূজা এখানে টাইম পাস কৰিব কাৰণে সবজি কিবা ক্লিপ বনাই আছে যাতে সোনকালে টাইমটো পাস समथिंग हंसाका गोवा बोले इसने मुझे ओआरएस पिला दिया है थोड़ा देर आगे क्योंकि মানে एक्चुअली बेबी बुरो लो प्रॉब्लम হৈ আছিল মানে जाओ जा दीपले ओआरएस पानी खालो बट ही इतियालोके एकु খোৱা নাই আৰু আজি চান দেখাবৰ টাইম হল 8 না 7:55 দিছে কথা কোৱা গলে হি পাৱৰি গলে ক্লিপটো মানে দিব কাৰণে হয়তো আপোনালোকে তেখেতৰ কথাখিনি শুনিলে আৰু সম্পূৰ্ণ ভিডিওটোৰ লিংক বাৰু মই ডেসক্ৰিপচনত দি দিছো তাৰ পৰা আপোনালোকে নিশ্চয়কৈ চাই ল'ব পাৰে সো এইটো আছিল আজিৰ এটা সৰু ভিডিও লগতে আপোনালোকে যদি মোক কিবা নিউজ দিব বিচাৰে তেতিয়া হলে এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম হ্যান্ডেল ইয়াতে আপোনালোকে মোক নিশ্চয়কৈ দিব পাৰে সো আজিলৈ লৈছো বিদায় জয় অসম নমস্কাৰ